Hi everyone, good evening. Itta baje ase 5টা বজাত আৰু আজি আমি মৰ্নিং জিম নগ'লোঁ বিকজ বাৰ ডে শ্বিফ্ট আছিলে ন সেইটো কাৰণে এতিয়া আমি ইভিনিঙৰ পৰাই যাম বাট উইকেণ্ডছত চাগে আমি মৰ্নিং যাম নট চিয়'ৰ আমি এতিয়া চাগে 6 to 7ৰ মাজত যাম জিমলৈ আৰু আজি যিহেতু গণেশ পূজা চ' হেপী গণেশ চতুৰ্থী টু এভৰি ওৱান আপোনালোকৰ চবৰে যাতে ভাল হওক সেয়াই মই বিচাৰিম ভগৱানৰ ওচৰত আমাৰ ছ'চাইটিত গণেশ পূজা পাতিছে মানে পোষ্টাৰ দেখিছিলোঁ চ' একচুৱেলি 11টাতে পূজা আৰম্ভ হ'ল ৰাতিপুৱা আমি যাব নোৱাৰিলোঁ বাট এতিয়া মা পাপা যাব যেতিয়ালৈকে আমি জিম কৰোঁ তেতিয়ালৈকে মা পাপা তাত থাকিব জিম কৰাৰ পাছত চাওঁচোন যদি সোমাব পাৰোঁ সোমাই আহিম নহ'বা কাইলৈ যাম বিকজ 19, 20, 21, 22 হৈ থাকিব নেকি 4 দিন আই গেছ স্পেচিয়েল মেম্বাৰ এয়া আমি আহিলোঁ জিম পূৰা এক্সাৰচাইজ কৰিছোঁ দেই একদম কালি ভাগৰ লাগি গ'ল কালি আমি অলপ হেভি কৰিলোঁ এইখন হৈছে আমাৰ জিমখন বহুত ধুনীয়া হয় ন দেখিবলৈ জিমখন Hi, we are done with the gym session. We are extremely tired. আজি আমি স্কোৱাট মাৰিলোঁ জাম্পিং জেক কৰিলোঁ বহুত কিবা কিবি কৰিলোঁ নামো নাজানো কি কৰিলোঁ ট্ৰেডমিল কৰিলোঁ তাৰপিছত পেডলিং কৰিলোঁ এণ্ড মেনি মোৰ নাও ইটছ অলৰেডি 9:15 হ'ল আৰু আমি ফ্লেট গৈ আছোঁ বহুত ভোক লাগিছে যাওঁ অকণমান মাৰ্টৰ পৰা আহোঁগৈ বিকজ ব'ৰ লাগিছে কাৰণ ৰুমত গৈ পেলাই কৰিবলগীয়া কাম একো নাই আমাৰ বিশেষ চ' বেটাৰ আমি ফুৰি আহোঁ অকণমান বহুত ভাগৰ লাগিছে গৰমো উঠিছে কিন্তু আমি ভিতৰত ইমান নাঘামিলোঁ বিকজ জিমটো AC হয় গোটেই ৰুমটো চ' ইমান মানে ঘামো আৰু ঘামি পেলাই কি হয় ঘামটো আকৌ শুকাই যায় পটককৈ বা আমি ৰাতি ওলাই আহিলোঁ আমাৰ ববীক লৈ পেলাই এনেই আৰু লাইক 10:30 মানত ববীক লৈ পেলাই আমি ওলাই আহিলোঁ তাক ফুৰালোঁ নিজেও অকণমান ডাবল এক্সাৰচাইজ হ'ল কালি বিৰাট ভাগৰ লাগিলে দেই কালি তাক মই ফুৰাবলৈ গৈছিলোঁ বাট মই ফুৰোৱা কম সিহে মোক ফুৰাইছে অ'ত টানি নিছে ত'ত টানি নিছে মই মানে নিজে কণ্ট্ৰল কৰোঁ তাক টানি আছিলে কাৰণ সি অলপ হেভি হয় ন মানে সিহে আমাক টানিছে এয়া হৈছে মায়ে ববীক ফুৰাইছে পূৰা আজিলে ইমানে আছিলে ভৰিখন বহুত বিষাইছে মানে মই বহুত দিনৰ মূৰত স্পট মাৰিছোঁ লাইক আফটাৰ 4-5 months the head see you in my another vlog till then bye stay happy stay healthy always keep smiling